চুগাৰ আছে অলপ, সেইকাৰণে নিমখ কম দিয়া গৈছে। তো গাইছ আজি চাই থাকক আপোনালোকে, মই বৰ্তমান কুকাৰত গাহৰি মাংস দি দিছোঁ আৰু ইপিনে ঔটেঙা কাটি আছে, বুবুই জগাল কৰি আছে ঔটেঙাৰে গাহৰি। চাই লওক, কনকে ৰেডি কৰি আছে, মই ইপিনে গাহৰিৰ মাংস বইল দি আছোঁ, মাছ চাছ কিবা কিবি কৰি আছে। 3জন মানুহ 3 পিচ আৰু মাছ হ'ব আমাৰ তলত বিলাহী মকলো বুলি কৰি আছে, ঠিক লাগে আৰু চাই বনাই আছোঁ। আপোনালোকে চাই থাকক, আমি খাম আপোনালোকে চাব বাছ। অলপমান গাইছ, এতিয়া বৰ্তমান গাহৰিটো সম্পূৰ্ণ বইল হৈছে, ইয়াৰ পৰা গৰম পানীটো ওলাই দি গাহৰিটো এক্সট্ৰা কৰি ল'ম, চাই থাকক আপোনালোকে। এতিয়া পানী পেলাব লাগে কিয় ভাই, চাওচোন পানী পেলোৱা মেইন মানুহেতো মাছ ভাজিব লাগিব। আৰু এতিয়া গাহৰি মাছ কি কৰিম বুলি কৈ আছো, এই বক্সিং কৰিম। কি বক্সিং? আনবক্সিং। আনবক্সিং কৰি আছো। গাহৰি মাংস বৰ্তমান আনবক্সিং কৰি আছো। ইয়াক আমি ফ্ৰাই কৰিম, তামাম আৰু ঔটেঙা একদম ৰেডি হৈ আছে। খাই পাইছা নাই? খাই পাইছা নাই? নাই পোৱা যে কি বিশ্বাসত ভাবি লৈছা যে তোমালোকে আজি গাহৰি মাংস বনাব হেৰি আৰু গাহৰি মাংস ফ্ৰাই কৰিম এতিয়া। আৰু গাহৰিত আমি তেল নিদিওঁ, কিন্তু তাৰ যিটো চৰ্বিৰ পৰা তেল ল'ব সেই তেলটো দি আমি বনাম। সেইটো ভাজিব লাগিব, চাই থাকক। আছে অলপ, সেইকাৰণে নিমখ কম দিয়া গৈছে। আৰু গাইছ, ইয়াতে আমি এতিয়া বৰ্তমান গাহৰিৰ চৰ্বি দিম। এইটো গাহৰিৰ চৰ্বি মানে ইয়াৰ পৰা যিটো তেল ওলাব সেই তেলটো দি আমি ভাজিম, বুজি পাইছেনে? তেনেকৈ বৰ বেছি মিঠাতেল দিব দৰকাৰ নাই, গাহৰিৰ পৰা যিটো তেল ওলায় সেই তেলটো দি বনাব, মজা টেষ্ট। বুঢ়াই কৈছে যে হেৰি হজম কৰা বোলে আমাৰ কিবা টেবলেটটো নাই, মানে কি টেবলেট আহি যাওঁ আকৌ বেলেগ টেবলেটৰ নাম কৈছে। এইটো টেবলেট আনিবলৈকে আমাৰ বৰ্তমান পকেটত মাল নাই, সেইকাৰণে দৌৰিব উপায় নাই আৰু এনেকৈ খাব লাগিব, এনেকৈ হেৰি কৰিব লাগিব আৰু দূৰ অৱস্থা। আৰু চাই লওক আপোনালোকে, মানে গাহৰিৰ তেলটোৰ পৰা মানে তেল ওলাই আছে, মানে যিটো চৰ্বিৰ পৰা চাই লওক। ইয়াৰ পৰা যিটো তেল ওলাব ন, সেই তেলটোৰ পৰা আপুনি গাহৰিটো ফ্ৰাই কৰিব বেলেগ আৰু ইয়াৰ মিঠাতেল ইউজ কৰাৰ কোনো দৰকাৰ নাই, বুজি পালে? তেল ওলাই যাব এতিয়া। মানুহে কুকাৰত বনাই, ময়ো এটা ডেকচিত বনাইছোঁ। ডেকচিত বনোৱাৰ কাৰণটো হ'ল ভাতকেইটা ভাল হ'ব। এই মানে নাজনে, ভাতটো মানে পেন পেনা কৰি দিয়ে গাইজ, গম পাইছি নে? পেন পেনা কৰি দিয়ে, গাহৰি, আলু, ঔটেঙা আৰু মাছ ক'ত? মাছ দৈ নাযায় দে। চাব পাৰে আপোনালোকে, অলপ মানুহ মানে আমি ইয়াতে হেৰি কৰা নাই, না মছলা দিছোঁ না কিবা তেল দিছোঁ, একো দিয়া নাই। গাহৰি মাংসটো বৰ্তমান টাইমত ইমান ধুনীয়াকৈ মানে ফ্ৰাই হৈ আছে, আপোনালোকে চাই লওক ইমান মজাকৈ ফ্ৰাই হৈ আছে, মানে এক্সাইটেড, ভেৰি এক্সাইটেড, মানে ঔটেঙাই দি তেনেকৈ খাওঁ। তো অলপমান দেৰিকৈ বেলেগ ধৰণে দেখা আৰু গাইজ, ফাইনেলি আমাৰ গাহৰি আৰু ঔটেঙাৰ মাংসটো হৈ গৈছে। ইয়াৰ কালাৰটো কেনেকুৱা হৈছে আৰু মানে টেষ্টিটো মই কৈছোঁ, টেষ্টিটো বম টেষ্টি হৈছে, কিন্তু মালটো দেখি কিনে কেনে লাগিছে আপোনালোকৰ চাই লওক।
বহুত বেছি ধুনীয়া টেষ্ট হৈছে আৰু খাই চালে আপোনালোকে গম পাব কেতিয়াবা বনাব ঔটেঙাই দি গাহৰি চ' প্লিজ খুব মজা পাব আপোনালোকে আৰু এইটো হৈছে বিলাহী আৰু মাছ বনা অকল বিলাহী আৰু মাছ টেষ্টিকৈ খাব লাগিব এতিয়া আৰু খাবাতো নাপায় কমেণ্ট কৰে চাই থাকিলে কেনে হৈছে ক'ব এইটো একচুৱেলি আমাৰ আজি হেৰি ঠাণ্ডা স্পেচিয়েল হয় নে কি তেওঁলোকে আজি গাহৰি খাবৰ সময় কৰি দেখাই আছোঁ বুলি আজি অহাই মছলা বনাইছোঁ গাহৰি এইটো টেঙা আছে লগত এয়া পিচ আৰু বিনা তেল বিনা মছলা অঁ এইটো বিনা তেলটো একটুকো দিয়া নাই বাৰু আৰু মছলা চছলা দিয়া নাই ভালকৈ বনাই অকণমান পানী চানী দি কিনে মছলা আছে এইটো হ'ল চুগাৰ তিনিটামান আমি 300 মাছ হৈ যাব এইফালে মাংস আছে আজি এইখিনি দিয়ে এইখানতে আমাৰ ৰাতিলৈকে আৰু বেলেগ আইটেম হ'ব বাৰু একচুৱেলি কি হয় আমি ঘৰে ঘৰে জনাইতো চানডে ঘৰত জনাই সেইকাৰণে আৰু অলপমান ষ্টাফৰ কেইটাৰ লগত ধুনীয়াকৈ এনজয় কৰিলোঁ সেয়াই আৰু ত' চাই থাকক আৰু আমাৰ খাদ্য সম্পূৰ্ণভাৱে ৰেডি হৈ উঠিছে আমাৰ অস্তাদে খাই আছে মঙলদীয়া আৰু ৰঙীয়া তাৰপৰা মই আছোঁ নলবাৰী সঁচাকৈ ভাল হৈছে মই টেষ্ট কৰি চাইছিলোঁ এতিয়া আৰু নিমখ লাগে নিমখ লাগব আৰু নিমখ আৰু গাত কথা এটা মা কথা কৈছোঁ ঔটেঙা দি ফাৰ্ষ্ট টাইম হিচাপে বহুত বেছি ভাল হৈছে খাই খাই চাওঁচোন কেনেকুৱা হৈছে কেনে হৈছে কওঁ অলপ এই কৃষ্ণ এই চালা এই বঢ়িয়া হৈছে সঁচাকৈ ভাল হৈছে আৰু এতিয়া আমি খাই আছোঁ আপোনালোকে চাই থাকক ঔটেঙাৰ ৰৌ মাছ নহয় দেই এইটো ভকুৱা মাছ আছিল টেষ্টটো কেনেকুৱা দালি দি খাম বুলি ভাবিছিলোঁ কিন্তু কেনচেল কৰি ঔটেঙা আছিল একবাৰ মোৰ দেখি ধৰিবি হা উল্টা কৰি ৰাতি খাম মোক দেখাই দিম আৰু গাহৰি তই ধৰাই মোবাইলটো এতিয়া খালো মাটিমাহৰ দালি তাৰমানে এতিয়া বন্ধ একচুৱেলি কি আজি আমাৰ প্লেনিংটো বেলেগ আছিল প্ৰথম মাটি দাইলেদি হেৰি খাম বুলি গাহৰি খাম বুলি ভাবিছিলোঁ পইচা আঠটানিৰ কাৰণে নাখালোঁ আৰু তাৰপিছত দেখা পালোঁ ৰাতিপুৱা আনি থৈছে তেনেকৈ আৰু দিয়ে মাৰি দিলোঁ আৰু কেনেকৈ ক'ব হেৰি ইয়াতে ক'ব মই বনাইছোঁ যেতিয়া মই নকওঁ সি বনাইছে মাছটো কিন্তু বম বনাইছে গাহৰিও ভাল হৈছে ফাৰ্ষ্ট টাইম খাইছোঁ ঔটেঙা দি সঁচাকৈ ভাল হৈছে নকওঁ এতিয়া আমি খাম আপোনালোকে চাব তো বাই বাই এইখানটি আছিল চানডে বুলি আমাৰ 100 গ্ৰামৰ পেজ লৈছোঁ আৰু জ্বালা লৈছোঁ 3 তিয়া বেচিয়া জ্বলা কি জ্বালা তিয়া বেচিয়া আৰু ঔটো কি দিয়ে ঔ আছিল এইটো হেৰি পাণ্ডুবৰণীয়া প্ৰাক কলেজৰ দুৱাৰ মুখৰ পৰা ঔ আনি আমাক খুৱাইছে গাহৰিৰ মাংস দি ভাবক আপোনালোকে পাণ্ডুবৰণীয়া তো বাই বাই পাণ্ডুবৰণীয়া নাম শুনি পাইছিলে আপোনালোকে শুনা পোৱা নাই